স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ আজি আমি অসমত থকা ন্যাশনাল পাৰ্কস ইয়াৰ বিষয়ে আমি আলোচনা কৰিম আহক আমি ক্লাসটো আৰম্ভ কৰো অসমৰ আমাৰ ৰাষ্ট্ৰীয় উদ্যান বা ন্যাশনাল পাৰ্ক কিমান আছে বুলি কলি আমাৰ টোটাল নাম্বাৰটো কিমান হয় টোটাল 7টা ন্যাশনাল পাৰ্কস আছে আজি তাৰিখ আজি 16 জানুৱাৰী 2024 আজি এই তাৰিখলৈ কিমান আছে টোটাল ন্যাশনাল পাৰ্ক আমাৰ টোটাল 7খন আছে এই 7খন ন্যাশনাল পাৰ্কসৰ মই নামবিলাক ইয়াত আপোনালোকক মই এতিয়া লিখি দিছো নাম্বাৰ 1ত আছে আমাৰ কাজিৰঙা ন্যাশনাল পাৰ্ক The প্রথম ন্যাশনাল পার্কটো হল আমার কাজিৰঙা ন্যাশনাল পার্ক দ্বিতীয়ত আমার আছে মানাস ন্যাশনাল পার্ক আৰু তৃতীয়ত আমার আছে নামেৰি ন্যাশনাল পার্ক আমার চতুৰ্থত আছে ডিব্ৰু সাইখোৱা ন্যাশনাল পার্ক পঞ্চমত আছে আমাৰ ওৰাং ন্যাশনাল পার্ক আমাৰ 5খন হৈ গল মনত ৰাখিব প্ৰথমত আমাৰ 5খন হে ন্যাশনাল পার্ক আছিলে কিন্তু আমাৰ ৰিসেন্টলি দুখন আমাৰ ন্যাশনাল পার্ক অসম চৰকাৰে ডিক্লেয়াৰ কৰিছে এই দুখনৰ নাম হল দিহিং পাটকাই ন্যাশনাল পার্ক আৰু the recent most যদি কং recent most কোকৰাঝাৰত থকা ৰাইমনা ন্যাশনাল পার্ক ৰাইমনা ন্যাশনাল পার্ক ওকে সো এই কেইখনে হল আমাৰ টোটাল 7খন ন্যাশনাল পার্ক জি ন্যাশনাল পার্কস বিলাগো আমি অসমত পোৱা যায় তো প্ৰথমতে কি আছিল আমাৰ কাজিৰঙা ন্যাশনাল পার্ক দ্বিতীয়ত মানাস ন্যাশনাল পার্ক তৃতীয়ত নামেৰি ন্যাশনাল পার্ক চতুৰ্থত ডিব্ৰু সাইখোৱা ন্যাশনাল পার্ক ওৰাং ন্যাশনাল পার্ক দিহিং পাটকাই ন্যাশনাল পার্ক আৰু আমাৰ লাষ্টত আছে আমাৰ ৰাইমনা ন্যাশনাল পার্ক আহক এতিয়া আমি এই কেইখন ৰাষ্ট্ৰীয় উদ্যান আমাৰ কোনখন জিলাত আমাৰ অৱস্থিত আছে ইয়াৰ বিষয়ে আমি জানি লওঁ প্ৰথমতে কাজিৰঙা ন্যাশনাল পার্ক আমাৰ দুখন জিলাত ভাগ বতৰা হৈ আছে এই হল আমাৰ নগাঁও আৰু আন এখন জিলাটো হল গোলাঘাট দ্বিতীয় মানাস ন্যাশনাল পার্ক আমাৰ দুখন জিলাত আছে বাক্সা আৰু আন এখন জিলাৰ নামটো হল চিৰাং নামেৰি ন্যাশনাল পার্ক আমাৰ অনলি এখন জিলাত আছে এই জিলাখনৰ নাম হল শোণিতপুৰ ডিস্ট্ৰিক্ট চতুৰ্থত আমাৰ ডিব্ৰু সাইখোৱা ন্যাশনাল পার্ক আমাৰ দুখন জিলাত আছে এই দুখন জিলাটো হল ডিব্ৰুগড় আৰু
মই ইয়াত লিখি দিছোঁ সৰুকৈ এন তিনিচুকীয়া আমাৰ ডিব্ৰু সাইখোৱা নেশ্যনেল পাৰ্ক আমাৰ উজনি অসমত ক'ত আছে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মাজত আছে নেক্সট আহিছো আমি ওৰাং নেশ্যনেল পাৰ্ক আমাৰ ওৰাং নেশ্যনেল পাৰ্ক আমাৰ দুখন জিলাত আছে বুলি কওঁ প্ৰথম হল আমাৰ দৰং জিলাত দৰং আৰু ইয়াৰে ওৰাং নেশ্যনেল পাৰ্কৰ অকমান কি জাগা আমাৰ শোণিতপুৰ জিলাতো পৰি আমাৰ 6ত আছে দেহিং পাটকাই নেশ্যনেল পাৰ্ক अगेन চাই লব আপোনালোকে আমাৰ ডিব্ৰু সাইখোৱা যেটো নেশ্যনেল পাৰ্ক তিনিচুকীয়াত আৰু ডিব্ৰুগড়ত আছে ঠিক একে ধৰণৰে দেহিং পাটকাই নেশ্যনেল পাৰ্কো আমাৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় এই দুটা ডিস্ট্ৰিক্টৰ মাজত আছে আমাৰ লাষ্টলি 7th নম্বৰত আছে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক এই ৰায়মনা নেশ্যনেল পাৰ্ক আমাৰ এখন জিলাত আছে এইখন জিলা এই জিলাখনৰ নাম হল কোকৰাঝাৰ ঠিক আছে আমাৰ গোটে 7খন আমি নেশ্যনেল পাৰ্কৰ বিষয়ে আমি আলোচনা কৰিলো আৰু লগতে আমাৰ কোনখন ডিস্ট্ৰিক্টত এইবিলাক নেশ্যনেল পাৰ্ক আমাৰ অৱস্থিত আছে আমি জানিলো প্ৰথম নম্বৰ 1 কাজিৰঙা নেশ্যনেল পাৰ্ক নগাঁও আৰু গোলাঘাট দুটা জিলাত আছে আৰু দ্বিতীয়তে আমাৰ মানাস নেশ্যনেল পাৰ্কত আছে বাক্সা আৰু চিৰাঙৰ মাজত আছে নামেৰি নেশ্যনেল পাৰ্ক শোণিতপুৰত আছে ডিব্ৰু সাইখোৱা নেশ্যনেল পাৰ্ক তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত আছে ওৰাং নেশ্যনেল পাৰ্ক দৰং আৰু শোণিতপুৰ এই দুটাৰ মাজত আছে তাৰে পিছত আমি দেহিং পাটকাই নেশ্যনেল পাৰ্ক তিনিচুকীয়া আৰু ডিব্ৰুগড় দুটাৰ মাজত আছে আৰু 7th আছে আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক কোকৰাঝাৰ ইয়াৰ পিছত মই আপোনালোকক এটা ভিডিও আনিম এই ভিডিওত আমি আলোচনা কৰিম যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ বিষয়ে আমি সম্পূৰ্ণ ডিটেইলত আমি ইয়াক আলোচনা কৰিম আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক শেষ হোৱাৰ পিছত আমি দ্বিতীয়ত মানাস নেশ্যনেল পাৰ্কৰ বিষয়ে আমি সম্পূৰ্ণভাৱে বিতংভাৱে আমি আলোচনা কৰিম তো সেয়ে আজি আমি নেশ্যনেল পাৰ্কছ ইন আসামৰ বিষয়ে অলপমান চমুকৈ আমি আভাস পালো 7খন আমাৰ কি নেশ্যনেল পাৰ্ক আছে এতিয়া আপোনালোকে মনত ৰাখিব আমাৰ অসমত বিভিন্ন এক্সামৰ কম্পিটিটিভ এক্সামত আমাৰ বিভিন্ন প্ৰশ্ন আহা দেখা যায় বিশেষকৈ আমাৰ নেশ্যনেল পাৰ্কছ বিলাকত ওপৰত বিভিন্ন প্ৰশ্ন আহা দেখা যায় এটো হ'ব পাৰে আমাৰ ৰিসেন্ট মোষ্ট নেশ্যনেল পাৰ্কখনৰ নাম সুধিব পাৰে নাইবা কোনখন জিলাত আছে এইবিলাকো সুধিব পাৰে ওকে তো পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আজি ইমানতে সামৰিছো ধন্যবাদ